এইটো লেন্স আছে ব্লু ব্লক ব্লু কোটিং, এইটো আল্ট্ৰাভায়োলেট হয়। ইয়াত লিখা আছে সিলিন্ড্রিক্যাল -0.75 এক্সিস 90, লেফট সাইডত হৈ গ'ল স্ফেৰিকেল -25। নমস্কাৰ, আপোনালোকক আকৌ আজি ফিনিচিং মোৰ যিহেতু চিমেণ্ট চাপৰি মুস্কান অপটিকেল যি চশমা দোকানত চকুৰ ডক্টৰ আই স্পেচিয়েলিষ্ট ডক্টৰ ছাৰৰ লগত মই পৰামৰ্শ লৈছিলোঁ আৰু আপোনালোককো কিছু কথা জনাইছিলোঁ। কিন্তু মোৰ চকু যে সমস্যা আছে বুলি মই নাজানিছিলোঁ। কিন্তু মই ইয়াত দাদাই চশমা বা চশমা দোকানটো অলপ ৰাইজে জানক, ৰাইজৰ সুবিধাৰ কাৰণে মোক এটা ভিডিঅ' বনাবলৈ আনিছিলোঁ। তাকে সুবিধা লৈ ময়ো মোৰ চকু যিহেতু চাব লাগে আৰু চকু আটাইতকৈ জীৱনত মানুহৰ কাৰণে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংগ চকু। সেই চকু যে মোৰ ইমানখিনি সমস্যা আছে মই কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ। কিন্তু আজি অনুভৱ কৰিব যেতিয়া চেকআপ কৰিলোঁ, তেখেতলোকে যেনেকুৱা টেকনিকত চেকআপ কৰে, আজিকালি ডিজিটেল যি চিষ্টেমত চেকআপ কৰে, সেই চিষ্টেমত মই চেকআপ কৰি চালোঁ। কিন্তু মোৰো সমস্যা আছে। যিকোনো সমস্যাৰ কাৰণে ছাৰে ক'লে এডভাইচ দিলে চশমা এখন লাগিব। কিন্তু ময়ো চালোঁ চশমা জীৱনত ফাৰ্ষ্ট, কিন্তু চশমা বুলি ক'লে মোৰ কোনো অভ্যাস নাছিলে, কিন্তু ফাৰ্ষ্ট অভ্যাস হ'ব। লগতে চশমাটো কিমান প্ৰয়োজন হয়, চকু আমাৰ কি নেজানাকৈ কিমান কি হৈ থাকে, এইখিনি বস্তু মই অনুভৱ কৰিলোঁ যে সঁচাকৈ আমি পৰামৰ্শ আমাৰ কাৰণে খুব প্ৰয়োজন। যিকোনো পৰামৰ্শ, কিবা এটা কাম কৰিবৰ কাৰণে, কিবা এটা ক'ৰবাত যাবলৈ কাৰণে, কিবা এটা কৰিবৰ কাৰণে, কিবা একটা চিন্তা কৰিবৰ কাৰণেও যদি পৰামৰ্শ জানা মানুহৰ পৰা পৰামৰ্শ লোৱাটো আটাইতকৈ প্ৰয়োজন বুলি মই আজি ভাবি লৈছোঁ। এতিয়া যে যিকোনো ভাল লাগিলে, এতিয়া মই যে চশমা ল'লোঁ বা মোক চশমা এখন দিলে, এই কি লেভেললৈকে কি প্ৰব্লেম আছিলে মোৰ চকুৰ, এই পাৰ্চেণ্টবিলাক আমাৰ দাদাই ক'ব। সি স্পষ্ট জানিব, যিহেতু আমি চশমা এতিয়া পিন্ধিমহে। যেতিয়া মোৰ কি প্ৰব্লেম, কি এইটো কেনেকুৱা হৈছে, এইখিনি অলপ ডিটেইলছ জনাব। মুস্কান অপটিকেল যি চশমা দোকানৰ অনাৰ, দাদাই অলপ কচোন কি কি সমস্যা আছিলে মোৰ চকুৰ কি? হেল্ল', নমস্কাৰ। মই নিউ মুস্কান অপটিকেল চিমেণ্ট চাপৰিৰ পৰা কৈ আছোঁ। আমাৰ এটা পেচেণ্ট হিচাপে ধৰক সন্ডে দেওবাৰ উইকলি ডিব্ৰুগড়ৰ পৰা আমাৰ ডক্টৰ যি আহে, ৰাতিপুৱা 10টাৰ পৰা 2টালৈ চকুটো চোৱাৰ পিছত প্ৰেছক্ৰিপশ্যন বহুত মানুহকে সেইটো ওলাইছে। আৰু এতিয়া আমাৰ বন্ধু হওক, দাদা হওক, ভাই হওক, যি হওক, অৰুণ বৰ্মা বুলি এটা ডক্টৰ প্ৰেছক্ৰিপশ্যন হিচাপত পাৱাৰ আহিছে সিলিন্ড্রিক্যাল -0.75 এক্সিস 90। ইয়াত লিখা আছে সিলিন্ড্রিক্যাল -0.75 এক্সিস 90, লেফট সাইডত হৈ গ'ল স্ফেৰিকেল -25, ব্লু ব্লক লেন্স ফৰ্মিং। মতলব এইটো ব্লু ব্লক যিটো লেন্স আছে, এইটো লেন্স আছে ব্লু ব্লক ব্লু কোটিং, এইটো আল্ট্ৰাভায়োলেট হয়। এইটো মতলব আপুনি গ্লাছ যদি আপুনি পিন্ধে, বহুত মানুহ আজিকালি বেছিকৈ মোবাইলটো দামী মোবাইল চলাই আছে, চলোৱাৰ পিছত এইটো ৰেডিয়েশ্যন যিটো ব্লু ওলায়, এইটো ডাইৰেক্ট চকুৰ ওপৰত এটেক কৰে, চকুটো আমাৰ বেয়া হয়। বহুত ল'ৰা ছোৱালী আজিকালি চবে মোবাইলটো চলাই আছে। তো এইটো চকুৰ প্ৰটেকশ্যন কাৰণে UV আল্ট্ৰাভায়োলেট এইটো লেন্সটো মানুহ লগায়। অলপ কষ্টলি হয়, কিন্তু আই মেইনটেনেন্সটো বহুত জ্যাদা থাকে। আপোনাৰ ইয়াত 86% চকুৰ মেইনটেনেন্স আছে, 86%। তো আজি মই বনাই দিছোঁ আৰু আশা কৰি আছোঁ যে মতলব চকুৰটো সদায় চবেই ভালে থাকে। আহক আপোনাবিলাক ৰাইজ, ইয়াত মুস্কান অপটিকেল চিমেণ্ট চাপৰি দোকানটো খুলিছে। ডিব্ৰুগড়, লখিমপুৰ, চিলাপথাৰ যাব নালাগে, আপোনাৰ ঘৰৰ ওচৰত আছে। ভাড়াও কম হ'ব, খৰচাও কম যাব, লগে লগে পাই যাওঁ। আজি যদি নাপায় চশমাটো কালি পাই যাব, পৰহি পাই যাব, কিন্তু ইয়াতে সুবিধা চব হৈ যায়। তাৰপিছত এইটো খুব ধন্যবাদ, এই যিকোনো সুবিধাখিনি ক'লে। এতিয়া মোৰ এইটো যিহেতু মোবাইল
কি কৈছিলে আল্ট্ৰাভায়োলেট ইউভি লেন্স ইউভি লেন্স না অ। এইটো মোবাইল চাই থকাৰ কাৰণে মোৰ চকুৰ প্ৰব্লেম হৈছে চাগে না অ। লগতে মই এই প্ৰব্লেমখিনি ভৱিষ্যত কি হ'ব কি হ'লে এতিয়া ভাল হ'ব চকুটো অ। ভালে থাকিব আশা কৰোঁ ডাঙৰ বেমাৰী নহ'ব হয় এইটো যেনিবা কিমান কিমান লেভেললৈকে মোৰ চকুত এনে প্ৰব্লেম এতিয়া 6/6 আছে এতিয়া ভালে আছে হয় হয় বেছি মতলব ইমান অসুবিধা নহয় উম। 6/6 আছে এইটো যদি চশমা পিন্ধিলে উম। বাৰে বাৰে মতলব আহিব নালাগে অ। আৰু একটা ষ্টপ হৈ যায় আৰু পাৱাৰটো ষ্টপ হৈ যায় অ। বেছি বিপদত নাযায় মানুহবিলাক আৰু এইটো 75 এইটো চিলিণ্ড্ৰিকেল -0.75 আছে এইটো পাৱাৰ হয় Power. মতলব ডিস্টেন্স কাৰণে অ। যাৰ ডিস্টেন্স মতলব প্ৰব্লেম আছে অ। অলপ দেখাটো কম হয় তাৰ কাৰণে এইটো ডিস্টেন্স পাৱাৰ আহি যায় উম। অহাৰ পিছত চশমা লগোৱাৰ পিছত ডিস্টেন্সটো ক্লিয়াৰ হৈ যায় হয় হয় তেতিয়াহ'লে গাড়ী চাড়ী চলালে এক্সিডেণ্ট নহয় আৰু হয় হয় এইটো কাৰণে মতলব এইটো পাৱাৰটো আপোনাকে দিছে এটা ঠিক আছে মই এইটো বেছি বাইক চলাই থাকোঁ আৰু মোবাইল আমি যিহেতু নিউজ কৰোঁ বা ব্লগ কৰোঁ বা ভিডিঅ' বনাই থাকোঁ নিউজ এনি টাইম আমি মোবাইলত কৰি থকা হয় তাৰ কাৰণে হয়তো চকুৰ এইখিনি প্ৰব্লেমটো মোৰ ওলাইছে নহয় জানো হয় হয় তাৰপিছত এতিয়া এইটোৱে জনাইছোঁ আপোনালোকে আজিকালি খুব মোবাইল ব্যৱহাৰ কৰে পাৰিলে যিমান পাৰে চকুটো বচাবৰ কাৰণে ডক্তৰ পৰামৰ্শ লওক এইটো মই আশা কৰিছোঁ আজি ময়ো নিজাববীয়াকৈ নিশ্চয় মই অনুভৱ কৰিব পৰা নাছিলে কি দূৰৰখিনি কেতিয়াবা কুঁৱলী লাগে কিন্তু আজি চশমা পিন্ধি চাইছোঁ কিন্তু ধুনীয়া হয়তো মুকলি লাগিছে কিন্তু আপোনালোকক পৰামৰ্শ দিছোঁ মই কোনো ইয়াত প্ৰমোশ্যন কৰিব অহা নাই কিন্তু আপোনালোকৰ ভালৰ কাৰণে ইয়াত আপোনালোকে কিছুমান চশমাৰ বিষয় বা চকুৰ বিষয় জানিবৰ কাৰণে পৰামৰ্শ ল'বৰ কাৰণে প্ৰতিটো দেওবাৰে 10টাৰ পৰা 2টা বাজিলৈকে মানে চকুৰ যি ডক্তৰ তেখেতে ডিব্ৰুগড়ৰ পৰা আহে স্পেচিয়েলিষ্ট ডক্তৰ তেখেতৰ পৰা আপোনালোকে চাই চিকিৎসা কৰি ল'ব পাৰিব এতিয়া চশমাৰ কাৰণে এভেইলেবল চিমেণ্ট চাপৰি মুস্কান অপটিকেল দোকানত মুস্কান